হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অফিচিয়েল ভাগ্যলক্ষী ব্লগ। আজি আমি গৈ আছোঁ আমটেঙা তিনিটা গোৱা বাইদেউগৰাকীৰ ঘৰত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু কোনোবাই যদি বেয়া পায় তেনেহ'লে স্কিপ কৰি বাহিৰলৈ ওলাই দিব। তো যিহেতু আমি কাৰোবাক ওপৰত উঠাব নোৱাৰোঁ, তললৈ নমোৱাত চেষ্টা কৰিব নালাগে বুলি মই ভাবোঁ। আৰু এইগৰাকী মুছলমান বাইদেউগৰাকী আজি আমাৰ অসমীয়া ভাষাটোলৈ যিখিনি গান গাই আহিছে তাক আমি ছাপোৰ্ট কৰাটো উচিত বুলি মই ভাবোঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান আমি গৈ আছোঁ, ইয়াৰ ৰাস্তাত হাতীবাবু পাই গ'লোঁ, জয় গণপতি বাপ্পা মহৰীয়া। তো ফাইনেলি আমি আহি বাইদেউ ঘৰ পাই গ'লোঁ। কি নহওক, বাইদেৱে আমাক লৈও দুই এটা গান গালে, বহুত ভাল লাগিল। যি কি নহওক, এগৰাকী মুছলমান নাৰী হৈ আজি আমাৰ অসমীয়া ভাষাটোক লৈ অশেষ চেষ্টা চলাই আছে। তেখেতে শুদ্ধকৈ আজি ক'ব পৰা নাই, হয়তো ভৱিষ্যতে শুদ্ধকৈ ক'ব পাৰিব। যদি সেই বাইদেউগৰাকীয়ে আমাৰ অসমীয়া ভাষাটোক লৈ ইমানখিনি কৰিব পাৰিছে, তেনেহ'লে আমি বাইদেউগৰাকীক কিয়নো আঁকোৱালি ল'ব নোৱাৰোঁ, নিজৰ নিচিনা কিয় ভাবিব নোৱাৰোঁ। তো মই আশা ৰাখিলোঁ গাইজ, আপোনালোকেও বাইদেউগৰাকীক ছাপোৰ্ট কৰক, আগবাঢ়ি যোৱাত সহায় কৰক। গাইজ মই আশা ৰাখিলোঁ আপোনালোকে বেয়া কমেণ্ট নকৰিব, যিহেতু তেখেতে চেষ্টা চলাই আছে এতিয়াও অসমীয়া ভাষাটো শুদ্ধ কৰিবৰ কাৰণে। তেখেতক আগবাঢ়ি যাবলৈ দিয়ক, তেখেতে আগবাঢ়ি যোৱাত সহায় কৰক। এইখিনিয়ে মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। তো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে আগতেই